নমস্কাৰ। কবিতাৰ শিৰোনাম আশা। কবি হেম বৰুৱা। মাজ নিশা নিবিড় অন্ধকাৰ, পৃথিৱীখন নীৰৱ নিতাল। এয়া কান্দিছে কোনে? কাৰ অশৰীৰী আত্মা হেয়া? কান্দি কাটি হৈছে বাউলি। বানপানীয়ে লৈ গ'ল সকলো মষিমূৰ কৰি। স্বামী গ'ল কোনো এক নিৰাকাৰ জগতলৈ। কপালৰ ফোঁট তাইৰ মোচ খাই গ'ল। অকণমান পোনাকণে বুজা নাই একো। সি সোধে, আই, দেউতা আজি নাহে নেকি বাৰু? বানপানীৰ গৰাহৰ পৰা বুকুত সাবটি লৈ মাতৃয়ে কয়, শুই থাক সোণৰ পুতলি মোৰ, শুই থাক মোৰ কোচতেই থাক শুই। ৰাতিপুৱাবলৈ আৰু সৰহপৰ নাই, নেকান্দিবি বাছা ধন। এই এন্ধাৰ জাকৰ সোনকালেই মৃত্যু ঘটিব। আমি ভাত পাম, কাপোৰ পাম, থাকিবলৈ ঘৰ পাম। এই আশাকে বুকুত বান্ধি আমি জীয়াই থাকোঁ। জীয়াই থকাই আমাৰ কাম। আশা আছে বাবে পৃথিৱীখন ইমান ধুনীয়া।